হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ দিনটো আপোনালোকৰ সকলোৰে বাবে অতিকৈ শুভ হওক। আজি হৈছে 22 জানুৱাৰী শনিবাৰ আৰু অসমীয়াৰ 8 মাঘ। আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি, ধৈৰ্য শক্তি বনাই ৰাখক, কাৰণ আপোনাৰ বুজাৰ শক্তি আৰু প্ৰয়াসে আপোনাক সফলতা লাভ কৰা নিশ্চয় সহায় কৰিব। আপুনি পইচা আয় কৰিব পাৰে যদিহে আপুনি আপোনাৰ ধনাৰ্জন পাৰম্পৰিকভাৱে নিৱেশ কৰে। সকলোৱে আপোনাৰ আয়োজিত পাৰ্টিত নিমন্ত্ৰণ দিয়ক, কাৰণ আপোনাৰ ওচৰত আজি অতিৰিক্ত উৰ্জা আছে, যিয়ে আপোনাক পাৰ্টি অথবা কাৰ্যক্ৰম আয়োজন কৰাৰ বাবে প্ৰেৰণা পাব। আপুনি ৰোমান্টিক ভাৱনা আৰু সপোনতে উঠি ভাহি থাকিব। ছেমিনাৰ আৰু প্ৰদৰ্শনীয়ে আপোনাক নতুন জ্ঞান আহৰণ কৰাত সহায় কৰিব। আজিৰ আগতে বিবাহিত ইমান ধুনীয়া দিন কেতিয়াও নাছিল। এই সপ্তাহত পৰিয়ালৰ লগত শ্বপিং কৰিব যোৱাৰ সম্ভাৱনা আছে, কিন্তু আপুনি প্ৰয়োজনতকৈ অধিক ধন খৰচ কৰি পেলাব পাৰে। প্ৰয়োজনত থকা মানুহক সহায় কৰাটো সকলোৱে ডাঙৰ সাহায্য। কুষ্ঠৰোগী, কলা আৰু বুৰ্বক মানুহবোৰক সহায় কৰক। বৃষ ৰাশি, আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ ভাল স্বাস্থ্যৰ বাবে আজি আপোনাৰ বন্ধুসকলৰ লগত খেলিব যোৱাৰ পৰিকল্পনা বনাব পাৰে। আপোনাৰ কোনোবা বন্ধুৱে আজি আপোনাৰ পৰা বহুত পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিয়ে, আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। কোনো পুৰণা বন্ধুৰ লগত আজি হঠাৎ সাক্ষাৎকাৰ হ'ব পাৰে, যাৰ বাবে পুৰণি ধুনীয়া স্মৃতি আকৌ সতেজ হৈ পৰিব। আপোনাৰ ৰসিক কল্পনাসমূহৰ এতিয়া আৰু আপুনি সপোন নাচাব, কাৰণ সম্ভৱ হ'ব পাৰে যে আজি সেইবোৰ সঁচা হ'ব। বেলেগক এইটো ক'বলৈ অধিক উত্তেজিত নহ'ব যে আপুনি আজি কেনেকুৱা অনুভৱ কৰি আছে। সম্পৰ্ক স্বৰ্গত নিৰ্ধাৰণ হয়, আৰু আপোনাৰ জীৱনসংগীয়ে আজি এই কথা প্ৰমাণ কৰিব। আজি বহুত ধুনীয়া দিন, চিনেমা, পাৰ্টি আৰু বন্ধুৰ লগত ঘূৰা-ফুৰা কৰাৰ সম্ভাৱনা আছে। ঘৰত এনেই পৰি থকা বাচনখিনিত কাঁহৰ টুকুৰা এটা ৰাখিলে আৰ্থিক স্থিতি ভালে থাকিব। মিথুন, ধ্যান আৰু যোগ আধ্যাত্মিক দিশৰ উপৰিও আপোনাৰ শাৰীৰিক দিশ দিও লাভান্বিত হয়। চন্দ্ৰৰ স্থিতিৰ বাবে আজি আপোনাৰ ধন বিনা কাৰণৰ বস্তুৰ ওপৰত খৰচ হ'ব। যদি আপুনি ধন সঞ্চয় কৰিব বিচাৰে, তেন্তে হয়তো আপোনাৰ জীৱনসংগী অথবা মা-দেউতাৰ লগত এই বিষয়ে আলোচনা কৰিব পাৰে। বন্ধুৱে সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাৰ দিন আৰু অতি সুখী কৰি তুলিব। প্ৰেমৰ দিশেদি চাব গ'লে আজিৰ দিনটো অলপ কষ্টকৰ হ'ব। এই ৰাশিৰ জাতকসকলে আজি এনেই বহি থকা সময়ত আধ্যাত্মিক কিতাপৰ অধ্যয়ন কৰা ভাল। এনেকুৱা কৰিলে আপোনাৰ বহুতো সমস্যা সমাধান হ'ব পাৰে। জীৱনসংগীয়ে আজি অলপ অধিক আত্মকেন্দ্ৰিকৰ দৰে ব্যৱহাৰ কৰিব। আজিৰ দিন কোনোবা ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিলে আপুনি মানসিক শান্তি লাভ কৰিব। পাকঘৰতে একেলগে আহাৰ গ্ৰহণ কৰিলে প্ৰেমৰ সম্পৰ্ক অধিক শক্তিশালী হ'ব। কৰ্কট ৰাশি, শাৰীৰিক অসুস্থতাৰ ঠিক হোৱাৰ বহুত সম্ভাৱনা আছে, আৰু এইবাবে আপুনি অতি সোনকালে খেলা-ধূলাত অংশগ্ৰহণ কৰিব পাৰিব। কোৰ্টত চলি থকা অৰ্থ সম্বন্ধীয় যিকোনো কেছত আপুনি জয় লাভ কৰিব পাৰে, যাৰ ফলত লক্ষ্মীৰ আগমন হ'ব পাৰে। পৰিয়ালৰ স্থিতি আজি আপুনি ভবাৰ দৰে নহ'ব। আজি ঘৰত কিবা সৰু কথালৈ কাজিয়া হ'ব পাৰে। এনেকুৱা স্থিতিত নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব। মনত ৰাখিব, আজি আপোনাৰ প্ৰিয়জনৰ চকুৱে আপোনাক সঁচাকৈ এক বিশেষ কথা কৈ যাব। আজি জানি বুজি পদক্ষেপ লোৱা উচিত, য'ত মনতকৈ অধিক মগজুৰ কথা শুনা উচিত। আজি আপুনি অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগিনী মৌতকৈও বহুত মিঠা। আজি আপুনি গোটেই চিন্তা পাহৰি নিজৰ কলাত্মক দিশটো প্ৰকাশ কৰিব পাৰে। ৰূপৰ বৰ্গাকাৰ টুকুৰা নিজৰ লগত অনবৰতে থাকিলে অথবা গলত ধাৰণ কৰিলে পৰিয়ালত সুখ শান্তি অটুট থাকিব। অসীমিত পৰিমাণৰ উৰ্জা আৰু উৎসাহে আজি আপোনাক আৱৰি ধৰিব, আৰু আপোনাৰ সন্মুখত অহা বহুতো সুযোগৰ আপুনি ধুনীয়াকৈ লাভ উঠাব পাৰিব। আজি আপোনাৰ শহুৰদেৱে আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে, আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে। যদি অৱস্থা সোনকালে ভাললৈ আহিব। আপোনাৰ জীৱনমুখী ব্যৱহাৰে ঘৰৰ পৰিৱেশ ভাল কৰি তুলিব। কিছুমান লোক যে এনেকুৱা হয় আপোনাৰ আকৰ্ষণৰ পৰা বাচিব পাৰে, যাৰ ওচৰত আপুনি ইমান ধুনীয়াকৈ হাঁহি আছে। কেতিয়াবা আপুনি অন্য লোকৰ লগত থাকিব, তেতিয়া আপোনাৰ সুগন্ধি ফুলৰ দৰে চাৰিওফালে বিয়পি পৰিব। অতীতৰ মিঠা স্মৃতিয়ে আপোনাৰ আজিৰ দিনটো ব্যস্ত ৰাখিব। স্পষ্টভাৱে নিজৰ মনৰ কথা প্ৰকাশ কৰোঁতে ভয় নাখাব। আজি আপুনি নিজৰ জীৱনসংগীৰ লগত বহুত ঘনিষ্ঠ কথা-বতৰা আদান-প্ৰদান কৰিব। জীৱনৰ সোৱাদ অকল সোৱাদভৰা সোৱাদহে পোৱা যায়। এই কথা আজি আপুনি ঘৰত ক'ব পাৰে আৰু ঘৰত সোৱাদিষ্ট খানাও খাব পাৰিব।
অৰ্থ লাভৰ বাবে গা ধোৱা পানীত গংগাজল মিহলাই ল'ব। কন্যা ৰাশি, আপোনাৰ সন্তানৰ সৰল মনোভাৱে আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। আজি আপুনি ঘৰৰ বৰিষ্ঠজনৰ পৰা আৰ্থিক উপদেশ ল'ব পাৰে আৰু সেই উপদেশ শিৰোধাৰ্য কৰি জীৱনত আগবাঢ়িব পাৰে। সন্ধিয়া সময়ত আপোনাৰ জীৱন লগৰীৰ লগত বাহিৰত খানা খাবলৈ যাব পাৰে আৰু অথবা চিনেমা চালে আপুনি সন্তুষ্টি লাভ কৰিব আৰু আনন্দিত হ'ব। আপোনাৰ প্ৰিয়জনে আজি বহুত বিৰক্তিত অনুভৱ কৰিব, যি মগজুৰ অধিক চাপ প্ৰয়োগ কৰিব। আজি টিভি বা মোবাইলত চিনেমা চাওঁতে ইমানেই ব্যস্ত হৈ যাব যে জৰুৰী কাম কৰিব পাহৰি যাব। তেখেতৰ জন্মদিন পাহৰি যোৱাৰ বাবে আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কাজিয়া হোৱাটো সম্ভাৱনা আছে। কিন্তু অন্তত সকলো বাদ বিতণ্ডতা ভাল হৈ যাব। পৰিয়ালৰ লগত এক গুৰুত্বপূৰ্ণ নিৰ্ণয় লোৱা হ'ব আৰু এই নিৰ্ণয় লোৱাৰ এইটোৱে ভাল আৰু সঠিক সময়। আগলৈ গৈ এই নিৰ্ণয়ৰ ফলত আপোনাৰ বহুত লাভ হোৱাৰ সম্ভাৱনা আছে। প্ৰেম জীৱন অধিক সহজ আৰু মসৃণ কৰিবলৈ দুখীয়া মানুহক জোতা প্ৰদান কৰক। তুলা ৰাশি, নিজৰ নয়াৰ্থক ভাৱনাসমূহ আৰু বৃত্তিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক। আপোনাৰ ৰক্ষণশীল চিন্তা, পুৰণিকলীয়া ভাৱনাই আপোনাৰ প্ৰগতিত বাধা হৈ থিয় দিব পাৰে অথবা তাৰ দিশ পৰিৱৰ্তন কৰিব পাৰে আৰু আপোনাৰ ৰাস্তাত আগৰ বহুত বাধা হ'ব পাৰে। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। ঘৰুৱা বিষয় আৰু এবাৰ দীঘলীয়া সময়ৰ পৰা চলি থকা ঘৰৰ কামৰ পৰা আজি বহুতো ভাল দিন বুলি পৰিগণিত হ'ব। ধুনীয়া ফুল দি নিজৰ প্ৰেমৰ প্ৰকাশ কৰক। নিজৰ ব্যক্তিত্ব আৰু ৰূপ ৰঙক ভাল কৰিবৰ বাবে কিবা কৰা চেষ্টা সন্তুষ্টজনক হ'ব। যদি আপুনি অলপ চেষ্টা কৰে তেন্তে আজিৰ দিনটো আপোনাৰ বৈবাহিক জীৱনৰ সকলোতকৈ বিশেষ দিন হিচাপে পৰিগণিত হ'ব পাৰে। কোনোবা ঘনিষ্ঠ এজনক লৈ আপুনি আজি নিৰাশ হ'ব পাৰে। মাছ মাংস পৰিহাৰ কৰিলে আপোনাৰ স্বাস্থ্যৰ উন্নতি হ'ব। বৃশ্চিক ৰাশি, তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। ধন কেনেকৈ সঞ্চয় কৰে আৰু সেই গুণৰ অধিকাৰী আপুনি হ'ব। লগতে সেই গুণৰ জৰিয়তে আপুনি ধন সঞ্চয় কৰিব পাৰিব। অৰ্থাৎ আজি আপুনি বহুত টকা জমা কৰিব পাৰিব। বহুত দিনৰ পৰা ৰৈ থকা ঘৰুৱা কামসমূহ আপোনাৰ জীৱনসংগীৰ লগত মিলি পূৰণ কৰাৰ ব্যৱস্থা কৰক। সপোনত থকা সমস্যাসমূহ বাদ দিয়ক আৰু আপোনাৰ জীৱনসংগীৰ লগত ৰোমান্টিক সময় অতিবাহিত কৰক। আজি আপুনি জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিবৰ বাবে আপোনাৰ হাতত পৰ্যাপ্ত সময় থাকিব। আপোনাৰ মৰম চাই আপোনাৰ প্ৰেমাস্পদে বহুত সুখী হৈ যাব। আপোনাৰ জীৱনসংগীয়ে আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপোনাৰ কিমান মূল্যৱান হয়। বহুত আলহীৰ আগমনে আপোনাৰ মন মেজাজ কৰি বেয়া কৰি দিব পাৰে, কিন্তু ভাল কথা এইটোৱে যে আপুনি বহুত পুৰণি বন্ধু লগ কৰিব পাৰিব। ঘৰত গোলাপ ফুলৰ গছ ৰুই তাৰ প্ৰতিপালন কৰিলে আপুনি এটা নতুন জীৱন শক্তি লাভ কৰিব। ধনু ৰাশি, আজিৰ দিনটোত এনেকুৱা কাম কৰাৰ প্ৰয়োজন যি কৰিলে আপোনাৰ স্বাস্থ্যত ভাল পৰিৱৰ্তন আহিব। যি লোকসকলে অতীতৰ নিজৰ ধন বিনিয়োগ কৰিছিল আজি সেই ধনৰ জৰিয়তে অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। বৰিষ্ঠ আত্মীয়ই আপোনাক আজি অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। অনাকাংক্ষিত ৰোমান্টিক আকৰ্ষণৰ সম্ভাৱনা আছে। আজি আনে আপোনাৰ বিষয়ে কি ভাবে এই বিষয়ে আপুনি অধিক গুৰুত্ব নিদিব। আনকি আজি খালী সময়ত আপুনি কাকো লগ ধৰিব নিবিচাৰিব আৰু সম্পূৰ্ণ একান্তভাৱে সময় কটাব বিচাৰিব। আজি আপোনাৰ মা-দেউতাই আপোনাৰ জীৱনসংগীক কিছু ভাল আশীৰ্বাদ দিব পাৰে, যাৰ ফলত আপোনালোকৰ বৈবাহিক জীৱন অধিক সুন্দৰ হৈ পৰিব। মকৰ ৰাশি, নিজকে অধিক আশাবাদী কৰাৰ বাবে প্ৰেৰিত কৰক। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি হোৱাৰ উপৰিও আপোনাৰ ব্যৱহাৰ ইত্যাদিও ভাল হ'ব। যেনে ভয়, ঈৰ্ষা আৰু ঘৃণাই আদি নকাৰাত্মক মনোভাৱ কৰি যাব। নিজৰ দৈনন্দিন খৰচত নিয়ন্ত্ৰণ ৰাখক আৰু আজি হাতখুলি ব্যৱহাৰ কৰাৰ পৰা পৰিত্ৰাণ পাওক। আজিৰ দিনাখন বিনা একো বিশেষ কৰাকৈ আপুনি সহজভাৱে অন্য লোকসকলৰ ধ্যান নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। আপোনাৰ চকুপানী মচিবলৈ কোনোবা বিশেষ বন্ধুৱে আজি আপোনাৰ কাষত আহিব পাৰে। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱাত অধিক গুৰুত্ব দিয়ক। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। আপোনাৰ জীৱনসংগীয়ে আপোনাক বহুত প্ৰশংসা কৰিব আৰু আপোনাৰ বহুত মৰম কৰিব। আপোনাৰ কামবোৰ আজি আপোনাৰ অগ্ৰজৰ দ্বাৰা বহুত প্ৰশংসিত হ'ব। ফলস্বৰূপে আপুনি আজি মুখত সুখৰ ৰেঙনি দেখা যাব। নিজৰ চৰিত্ৰ সদায় ভালে ৰাখিব, নহ'লে আৰ্থিক স্থিতি লাভ নহ'ব। কুম্ভ ৰাশি, বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদিয়ে আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। আপুনি সেই যোজনাসমূহত বিনিয়োগ কৰাৰ আগত দুইবাৰ চিন্তা কৰক।
যিবোৰে আজি আপুনি দেখিছে, যাক আপুনি ভাল পায়, তেখেতৰ লগত থকা ভুল বুজাবুজিসমূহ আজি সমূলি দূৰ হৈ যাব পাৰে। আজি আপোনাৰ বেয়া অভ্যাসৰ বাবে আপোনাৰ প্ৰেমাস্পদে বেয়া লাগিব পাৰে আৰু তেখেতে আপোনাৰ ওপৰত খং কৰিব পাৰে। আজি সময়ৰ গতিৰ প্ৰতি লক্ষ্য ৰাখি আপুনি নিজৰ বাবে সময় উলিয়াব পাৰিব, কিন্তু অফিচৰ এটা কাম হঠাৎ আহি যোৱাৰ বাবে আপুনি আৰু সময় নাপাব। আজিৰ দিনটো আন দিনৰ তুলনাত আপোনাৰ জীৱনলগৰীৰ লগত ভালকৈ কটাব পাৰিব। আপোনাৰ সন্তানে শিক্ষাৰ ক্ষেত্ৰত ভাল কৰিব পাৰে যদি আপুনি সিহঁতৰ লগত সহযোগ কৰে। ভিন্ন ৰঙী পোছাক পৰিধান কৰিলে আপোনাৰ কৰ্মজীৱন সমৃদ্ধিৰে ভৰি পৰিব। মীন ৰাশি নিজৰ ধৈৰ্য নেহেৰুৱাব, বিশেষকৈ বেয়া পৰিস্থিতি, জটিল পৰিস্থিতি, আকস্মিক লাভ অথবা আৰ্থিক ধাৰণাৰ জৰিয়তে আৰ্থিক অৱস্থা সুদৃঢ় হ'ব। আপোনাৰ ব্যক্তিগত জীৱনত কিছুমান মহত্বপূৰ্ণ ঘটনা ঘটিব পাৰে, যিয়ে আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে প্ৰসন্নতা লৈ আহিব। আপোনাৰ প্ৰিয়জনৰ জেদী স্বভাৱে আপোনাক চিন্তিত কৰি তুলিব পাৰে। একান্তত থকা নিজৰ বাবে ভাল, কিন্তু যদি আপোনাৰ মনত কিবা কথা চলি আছে তেন্তে লোকৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব, নহ'লে আপুনি বেছ চিন্তিত হ'ব। সেইবাবে চিন্তিত থাকিলে কোনোবা অনুভৱী লোকৰ লগত নিজৰ সমস্যাবোৰ আলোচনা কৰিবলৈ চেষ্টা কৰক। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায়। আজি আপুনি এইবোৰৰ সন্মুখীন হ'ব পাৰে। যান-বাহন চলোৱাৰ সময়ত অধিক সাৱধান হোৱা দৰকাৰ, নহ'লে বেলেগৰ ভুলৰ বাবে আপোনাৰ ক্ষতি হ'ব পাৰে।